কওকচোন বাৰু কি হৈছে? নোটিছ আহিছে কোৰ্টৰ পৰা মোৰ দেউতাৰ নামত ডিবুটাৰত দেউতা নাই। দেউতা আজি 5 বছৰ হ'ল ঢুকাই পিনে দেউতাৰ নামত আহিছে। এতিয়া দেউতাৰ নামত আহি আছে? হয়। আপোনালোকৰ নামত আহিছে নেকি? অহা নাই মানে দেউতাৰ তাৰমানে কাগজটো মই ৰিচিভ কৰাতে এতিয়া মোৰ নামত আহিছে। দেউতাৰ নামত নোটিছ পঠাইছে। 2008ত মৃত্যু হৈছিল। এতিয়া আকৌ সেইটো নোটিছ হেৰি কৰা বিচাৰোঁতে আকৌ মোৰ নামত পঠাই দিছে। প্ৰকৃততে আপোনাৰ দেউতাৰ জন্ম ক'ত হৈছিল? ইয়াতে। হয়। আজি আপোনাৰ কিমান বছৰ হ'ল? আজি মোটামুটি ধৰক দিয়াৰ পৰা মই ভোট দিয়ে আছোঁ, কোনো ডি ভোটাৰ নাই আৰু কাগজ পাতিও ডকুমেণ্টো কোনো হেৰি কৰিব পৰা নাই আমাক, চবকেইটাই আছে। তথাপি আমাক মানে ডি ভোটাৰ বুলি হেৰেছমেণ্ট কৰিছে। চৰকাৰলৈ কি আহ্বান জনাব? এতিয়া চৰকাৰে এতিয়া কি কৰে, এতিয়া আমাক যাতে গৰীব মানুহ আমাক সহায় কৰি এইটো ডি ভোটাৰটো কাটি দিয়ে। আমি ইয়াতেই জন্ম, ইয়াতেই কৰ্ম, আমাৰ স্থানীয় বাসিন্দা। এইখিনিয়ে কৈ মই সামৰিম। সুভাষ ব্ৰহ্ম। বৰ্তমান বিজেপি চৰকাৰৰ দিনতেই আটাইতকৈ হিন্দু বঙালীসকল সন্ত্ৰাসিত হৈছে, কি ক'ব? আচলতে চাওক, আজিৰ যে এই ডি ভোটাৰ নোটিছবিলাক, হয় আজি বিজেপি গভৰ্ণমেণ্ট আছে, কিন্তু মই আগতেও চাইছোঁ, মই অসমৰ বিভিন্ন ঠাইত গৈছোঁ আৰু আজি নহয়, মই বহুত আগৰে পৰা ডি ভোটাৰ লৈ মই কাম কৰি আছিলোঁ। আৰু 2008, 2012 এই 2008 আৰু 2012ৰ যে 2008-12 চনৰ যিবিলাক কেছ হৈছিলে, সেইবিলাক কেছৰে এতিয়া নোটিছ ছাৰ্ভ হৈ আছে, সকলোকে ঘৰে ঘৰে দি আছে। মেইন কথাটো হৈছে, আমি আইনৰ ঊৰ্ধত নহয়, ময়ো নহয়, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াও নহয়, আমাৰ চৰকাৰখনো আইনৰ ঊৰ্ধত নহয়। আইনী ব্যৱস্থাটো সকলোৱে সন্মান কৰিব লাগিব, সকলোৱে মানিব লাগিব। তেনে ক্ষেত্ৰত আইনীভাৱে যুঁজ দিয়াৰ যিটো যুঁজা, সেইটো মই সকলোকে কৈছোঁ। মই ইয়াতে অহাৰ এটাই কাৰণ যে বিভিন্ন সময়ত যেতিয়া বিদেশী নোটিছবোৰ আমাৰ মানুহবিলাকে পাই আছে, তেতিয়া তেওঁলোকে অলপ ভয় খাই পেলাই বহুতে ছুইচাইড পৰ্যন্ত কৰি দিয়ে। সেই ক্ষেত্ৰত যাতে মানুহবিলাক দুৰ্বল নহয় আৰু তেনেকুৱা ডিচিশ্যন যাতে কোনেও ল'ব নোৱাৰে, তাৰ কাৰণে আমি আমাৰ সারা বিটিআৰ বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ নেতৃত্বত আৰু তেওঁলোকে মোক জনাইছিলে, তেওঁলোকৰ নেতৃত্বত আজি এই সভাখন হৈছে। এই সভাত সকলো যিসকল ভুক্তভোগী ব্যক্তি আছে তেওঁলোকে আহিছিলে, তেওঁলোকৰ লগত মোৰ এটা মত বিনিময় হ'ল আৰু তেওঁলোকক মই কথা দিছোঁ যে তেওঁলোকৰ প্ৰতিজনৰে যিহেতু উপযুক্ত মানে নথি পত্ৰ তেওঁলোকৰ আছে আৰু বহুতৰে NRCতো নাম আহিছে, তেনে ক্ষেত্ৰত মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক গোটেই এটা ফাইল আমি বনাই লৈছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই দিম আৰু আমাৰ ৰাজ্যিক সমিতিটো এইখিনি কথা মই আলোচনা কৰিম আৰু অতি সোনকালে এটা সুব্যৱস্থা কৰিব পাৰিম বুলি মই আশাবাদী। আৰু তেওঁলোকক আইনী যুঁজটো চলাই যাবলৈ মই কৈছোঁ আৰু তাৰে যিখিনি খৰচ পাতি মই নিজে বহন কৰিম বুলি মই তেওঁলোকক কথা দিছোঁ। সেইকাৰণে আইনী যুঁজ চলাই যোৱাটো কিন্তু প্ৰত্যেকৰে নিজৰ নিজৰ দায়িত্ব থাকিব। আৰু যিহেতু সংগঠনৰ নেতৃত্বত আজিৰ এই সভাখন হৈছে, সংগঠনৰ যিসকল কাৰ্যকৰ্তা কৰ্মকৰ্তা আছে তেওঁলোককো মই অনুৰোধ ৰাখিছোঁ যে তেওঁলোকেও যাতে এই মানুহখিনিক সহায় কৰে। আচলতে যদি প্ৰতিজন আজি আপোনালোকে যদি চায়, প্ৰতিজন ব্যক্তিকে চাব যে শিক্ষাৰ ক্ষেত্ৰত কিছু তেওঁলোকে পিছপৰা, আৰ্থিকভাৱে জুৰুলা সেই ব্যক্তিসকলে দিছে। আচলতে এজন সচ্ছল ব্যক্তি বা শিক্ষিত ব্যক্তিক ডি ভোটাৰ নোটিছ কেতিয়াও মই পোৱা নাই যে এনেকুৱা নোটিছ দি পাইছে। কিন্তু এইসকল মানুহ উপযুক্ত সময়ত হয়তো কোনোবা আহিছে, কাগজ ঘৰত কেতিয়াবা জুই লাগি গৈছে, কত বানপানী ভাঙি লৈ গৈছে, সঠিক সময়ত সঠিক বস্তুটো তেওঁলোকে ৰাখিব পৰা নাই, বা যদিও আছে তেওঁলোকে বস্তুটো কেতিয়াও মই পোৱা নাই যে এনেকুৱা নোটিছ দি পাইছে। কিন্তু এইসকল মানুহ উপযুক্ত সময়ত হয়তো কোনোবা আহিছে, কাগজ ঘৰত কেতিয়াবা জুই লাগি গৈছে, কত বানপানী ভাঙি লৈ গৈছে, সঠিক সময়ত সঠিক বস্তুটো তেওঁলোকে ৰাখিব পৰা নাই, বা যদিও আছে তেওঁলোকে বস্তুটো পঢ়িব নাজানে বা তেওঁলোকে গম নাপায় যে এইটো কি ডকুমেণ্টছ হয়, সেই ক্ষেত্ৰত তেওঁলোকৰ কিছু ভুল হয়। আৰু এটা সময়ত এনেকুৱা হৈছিলে যে আমাৰ চেঞ্চাছ কৰিবলৈ আহিলে বা আমাৰ কেতিয়াবা ভোটাৰ লিষ্টত নাম উঠাবলৈ আহিলে যিজনে আহে চেঞ্চাছ কৰিবলৈ, তেওঁ এটা ঘৰত বহি পেলাই সকলোৰে নাম লয়। তেনে ক্ষেত্ৰত হয়তো টাইটেলৰ ভুল হৈ যায়। তেনে ক্ষেত্ৰত আমাৰ কিছুমান মানুহৰ দুটা নাম থাকে, কেতিয়াবা এটা ঘৰত এটা নাম মাতে আৰু তেওঁৰ স্কুলীয়া ক্ষেত্ৰত বা যিকোনো ডকুমেণ্টৰ ক্ষেত্ৰত এটা নাম থাকে। তেনে ক্ষেত্ৰতো সেই ঘৰত যি নামটো তেওঁক মতা হয়, সেই ক্ষেত্ৰত সেই নামটো তাতে সোমাই দিয়া হয়। তেনেকৈ নামটো নিমিলাৰ কাৰণেও তেনেকুৱা কেছ বহুত হৈছে। মই নিজে প্ৰেক্টিকেল, মই নিজে পাইছোঁ। তো এনে ক্ষেত্ৰত মই
আশা ৰাখিম যে আমাৰ চৰকাৰখনে আগতেও মই আলোচনা মিলিত হৈছিলোঁ তেওঁ বহুত হেল্প কৰিছে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া এইবেলিও তেওঁ এটা সকাহ এই অঞ্চলৰ ৰাইজক দিব অকল এই অঞ্চলৰ নহয় গোটেই অসমত যিমান ডি ভোটাৰ আছে অকল বেংগলী সম্প্ৰদায়ৰ ওপৰত ডি ভোটাৰ হৈছে সেইটোও নহয় বহুত ৰাজবংশী সম্প্ৰদায়ৰ ডি ভোটাৰ হৈছে বৰ্মন টাইটেল লিখা মানুহৰো মই বহুত পাইছোঁ যে ডি ভোটাৰ হৈছে তেনে ক্ষেত্ৰত আমি সকলোৱে একেলগে মিলি যুঁজ দিব লাগিব আৰু আমি সকলোৱে এই ভাৰতৰ সন্তান ভাৰত মাতৃৰ সন্তান আমি ভাৰতত থাকিম আমি কেতিয়াও বাংলাদেশী হ'ব নোৱাৰোঁ আমি কেতিয়াও ডি ভোটাৰ হ'ব নোৱাৰোঁ আমি ইয়াৰ পৰা কেতিয়াও যাব নোৱাৰোঁ আমি অসম মাতৃৰ সন্তান আমি অসমতে থাকিম